ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ স্টেপ বাই স্টেপ তোমালোকে চাই যাবা প্ৰথমে আমি শিকিম যে ৰাসায়নিক বিক্ৰিয়া আসলতে কি আৰু কেইটামান উদাহৰণ ল'ব লাগিব তেতিয়া হলে তোমালোকে জানি ৰাখা ৰাসায়নিক বিক্ৰিয়া হল এনে এটা প্ৰক্ৰিয়া যত কোনো পদাৰ্থৰ পৰিৱৰ্তন ঘটি নতুন পদাৰ্থৰ সৃষ্টি হয় একেবাৰে সিম্পল তেতিয়া হলে আমি एग्जांपल লম যে আমাৰ ঘৰুৱা एग्जांपल চেনি চাহপাত আৰু পানী যদি এটা পাত্ৰত লোৱা হয় আৰু তলত যদি হিট দিয়া হয় তাপ দিয়া হয় তেতিয়া হলে আমি কি পাম ৰঙা চাহ পাম তেতিয়া হলে আমি দেখিলো যে চেনিটো চাহপাতটো আৰু পানীটো প্ৰথমতে বেলেগ বেলেগ আছিল ইহতৰ ৰঙৰ কোনো পৰিৱৰ্তন হোৱা নাছিল কিন্তু যেতিয়া চেনি চাহপাত আৰু পানীটো আমি পাত্ৰত লৈ তাত আমি তাপ দিলো আমি অলপ পিছতে কি দেখা পাম কটিখিনি মিলি এটা নতুন পদাৰ্থ সৃষ্টি কৰিব যাক আমি কম ৰঙা চাহ তেতিয়া হলে সেই ৰঙা চাহটোক যদি আকৌ আমি যদি গাখীৰৰ লগত মিক্স কৰো তেতিয়া হলে আমি কি পাম বগা চাহ নাইবা ব্ৰাউন টি তেতিয়া হলে তোমালোকে বুজি পালা ৰাসায়নিক বিক্ৰিয়া মানে ইয়াত নতুন পদাৰ্থ সৃষ্টি হ'বই যিকোনো পদাৰ্থ লগ লাগি এটা বেলেগ পদাৰ্থৰ সৃষ্টি হয় তেতিয়া হলে তোমালোকৰ ক্লিয়াৰ হৈ গল যে ৰাসায়নিক বিক্ৰিয়া আসলতে কি বস্তু একেবাৰে সহজ ভাষাত আৰু সৰল ভাষাত তোমালোকক মই বুজাবলৈ চেষ্টা কৰিছো এইটো ভিডিও চোৱাৰ পিছত তোমালোকৰ আৰু বেলেগ ভিডিও চোৱাৰ প্ৰয়োজন নহব এতিয়া আমি কিছুমান বেলেগ एग्जांपल লম যেনে মৌলবিলাকৰ লগত বিক্ৰিয়া কৰি কি নতুন পদাৰ্থ সৃষ্টি কৰে সেই ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণত আমি যাম এইটো আমি আমাৰ ঘৰুৱা প্ৰেক্টিকেল লাইফৰ উদাহৰণ লৈছো এতিয়া আমি যাম বৈজ্ঞানিক পদ্ধতিত যিবিলাক ৰাসায়নিক বিক্ৰিয়া ঘটা হয় সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম ইয়াত তোমালোকে আৰু এটা বস্তু জানি থোৱা এই যে চেনি চাহপাত আৰু পানীয়ে যে লগ লাগিছে অৰ্থাৎ বিক্ৰিয়া কৰিছে এইবিলাকক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ আৰু যেটো নতুন পদাৰ্থৰ সৃষ্টি হয় হেতু কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ এতিয়া তোমালোকৰ ক্লিয়াৰ হলনে ফৰ ইংলিশ মিডিয়াম ষ্টুডেন্ট কেমিক্যাল ৰিঅ্যাকশন বুলি ক'লে তোমালোকে কেনেকৈ ডিফাইন কৰিবা হোৱাট ইজ দা কেমিক্যাল ৰিঅ্যাকশন গিভ এন एग्जांपल তেতিয়া হলে একবাৰে সিম্পল দা কেমিক্যাল ৰিঅ্যাকশন ইজ এ প্ৰসেস ইন হুইচ two or more than two reactants produces new product that is called chemical reaction একবারে সিম্পল এতিয়া তোমালোকে এটা एग्जांपल লোৱা যে তোমালোকে ঘৰত যে চাহ খোৱা চাহ টি এই চাহ বনোৱাৰ আগতে আমি কি কৰো যে আমি সুগাৰ লওঁ টি লিফ লওঁ ওয়াটাৰ লওঁ আৰু এটা ভেসেল লওঁ তাত আমি কি দিও হিট দিয়াৰ পিছত কি পাওঁ অলপ পিছতে ৰেড টি পাওঁ that is called simple a chemical reaction আকৌ কি কৰিবা হে ৰেড টিটো যদি মিল্কৰ লগত প্লাস কৰা তেতিয়া হলে আমি কি পাম ব্রাউন টি পাম that is called chemical reaction now is that clear এবাৰ আমি শিকিম রাসায়নিক সমীকরণ কি উদাহরণ দিয়া আচ্ছা রাসায়নিক সমীকরণ কাক বলে রাসায়নিক সমীকরণ হল রাসায়নিক বিক্রিয়ার সংক্ষিপ্ত রূপ বা গাণিতিক রূপ ফর ইংলিশ মিডিয়াম স্টুডেন্টস what is the chemical equation give an example so chemical equation just the short form or mathematical form of chemical equation তেতিয়া হলে তোমালোকে মনত ৰাখিবা ফৰ एग्जांपल লৈছো আমি এতিয়া আমি অসমীয়াত কম প্ৰথমতে এটা পাত্ৰত পানী চাহপাত আৰু চেনি লৈ যদি উত্তপ্ত কৰা হয় তেন্তে আমি কি পাম ৰঙা চাহ পোৱা যায় ইমান ডাঙৰ বাক্যটো লিখাৰ প্ৰয়োজন নাই ইয়াক আমি শৰ্ট ফৰ্মত লিখিম অৰ্থাৎ গাণিতিক ফৰ্মত লিখিম সংক্ষিপ্ত ৰূপত লিখিম তেতিয়া হলে কি লিখিম পানী যোগ চাহপাত যোগ চেনি এইটো আমি কি দিলো টেন্স এইটো এটা গাণিতিক আখৰ তলত কি লিখিলো তাপ দিলো আৰু পাত্ৰটো লাগিবই নহলে চাহ হ'ব জানো তেতিয়া হলে আমি অলপ পিছত কি পাম ৰঙা চাহ পাম তেতিয়া ফৰ ইংলিশ মিডিয়াম ষ্টুডেন্ট ওয়াটাৰ লবা টি লিফ লবা সুগাৰ লবা এটা ভেসেল লবা তলত হিট দিবা অলপ পিছত কি পাবা ৰেড টি পাবা দিস ইজ কল্ড দা ফৰ্ম অফ কেমিক্যাল ইকুৱেশ্যন নাও ইজ দ্যাট ক্লিয়াৰ গতিকে তোমালোকে গম পালা ৰাসায়নিক বিক্ৰিয়া কি বস্তু আৰু ৰাসায়নিক সমীকৰণ কি বস্তু এতিয়া তোমালোকে অতি সহজতে বুজি পাবা ইয়াৰ নেক্সট স্টেপ বিলাক তো তোমালোকে ভিডিওত কন্টিনিউ থাকিবা এইবাৰ আমি কিতাপত থকা एग्जांपल বিলাক লম Mg মানে কি ম্যাগনেসিয়াম আৰু O2 মানে কি অক্সিজেন তেতিয়া হলে ম্যাগনেসিয়াম আৰু অক্সিজেন যদি বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰে ম্যাগনেসিয়াম অক্সাইড এতিয়া তুমি ইয়াক সৰলভাৱে অসমীয়াত বা ইংলিছত লেখাৰ প্ৰয়োজন নাই একেদৰে Zn মানে কি জিংক আৰু H2SO4 মানে কি সালফিউৰিক এসিড জাস্ট তোমালোকে তো মনত ৰাখিবা জিংকে যদি সালফিউরিক এসিডৰ লগত বিক্ৰিয়া কৰে ৰিয়েক্ট কৰে তেতিয়া হলে কি সৃষ্টি কৰে কি প্ৰডাক্ট কৰিব জিংক সালফেট প্লাস হাইড্ৰোজেন গ্যাস প্ৰস্তুত কৰিব একেদৰে Fe মানে কি আইৰন আৰু H2O মানে কি পানী আমি সকলো জানো আইৰনে পানীৰ লগত বিক্ৰিয়া কৰি
কি প্ৰস্তুত কৰে ফেৰিক অক্সাইড আৰু লগতে কি প্ৰস্তুত কৰে হাইড্ৰোজেন গেছ একেদৰে ক্যালসিয়াম অক্সাইড আৰু পানী H2O যদি ৰিয়েক্ট কৰে তেতিয়ালে কি প্ৰডিউস কৰে কি প্ৰডাক্ট কৰে ক্যালসিয়াম হাইড্ৰক্সাইড একেদৰে আইৰনে যদি কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰে ৰিয়েক্ট কৰে কি প্ৰডাক্ট কৰে কি প্ৰস্তুত কৰে ফেৰাছ সালফেট আৰু কপাৰ আৰু এটো আমাৰ সকলোৰে জানা আছে দৈনন্দিন জীৱনত যত আমি তৰকাৰীত আমি ইউজ কৰো নিমখ নাইবা আমি টেঙা খালি আমাৰ নিমখৰ প্ৰয়োজন পৰে তেতিয়ালে সোডিয়াম আৰু ক্লোৰিনে যদি ৰিয়েক্ট কৰে বিক্ৰিয়া কৰে কি প্ৰস্তুত কৰে সোডিয়াম ক্লোৰাইড এতিয়া মই ভাবো তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া সম্বন্ধে আৰু সমীকৰণ সম্বন্ধে কনসেপ্ট একেবাৰে ক্লিয়াৰ হৈ গৈছে নাও ইজ দ্যাট ক্লিয়াৰ তাৰ পিছতো তোমালোকৰ যদি কিবা সন্দেহ হৈ থাকে তেতিয়াহলে ভিডিওটো তোমালোকে এবাৰ বা দুবাৰ ৰিপিট কৰি চাবা আৰু কিন্তু কমেন্ট সেকশনত নিশ্চয় কমেন্ট কৰিবা যে স্যাৰ এটো আমি বুজি পোৱা নাই মই তোমালোকৰ কাৰণে সদায় প্ৰস্তুত থাকিম তোমালোকক বুজাই দিয়াৰ কাৰণে এতিয়া আমি আগবাঢ়িম নেক্সট টপিক লৈ এতিয়া আমি শিকিম সন্তুলিত ৰাসায়নিক সমীকৰণ ব্যালেন্স কেমিক্যাল ইকুয়েশন এই বস্তুটো কি ইয়াক শিকাৰ আগতে তুমি আৰু এটা বস্তু ভালদৰে জানিব লাগিব বট ইংলিশ মিডিয়াম এণ্ড এছএমএছ মিডিয়াম ষ্টুডেন্ট তুমি নিজৰ ইচ্ছামতে যিকোনো এটা কম্পাউন্ড লিখা অর্থাৎ এটা যৌগ লিখা যেনেকৈ মই লিখিলো ম্যাগনেসিয়াম অক্সাইড MgO ঠিক আছে এতিয়া ইয়াৰ আগে বেছি কিন্তু কোনো সংখ্যা দেখা যায় জানো এতিয়া মই যদি ইয়াতে 2 লিখো তেতিয়ালে তোমালোকে বুজিব লাগিব যে ম্যাগনেসিয়াম দুটা আৰু অক্সিজেন দুটা কিন্তু মই যদি আকৌ ম্যাগনেসিয়াম অক্সাইড লিখো আৰু লিখি যদি ইয়াতে মই অক্সিজেনৰ লগত 2 দিও তেতিয়াহলে কি বুজাব এইবাৰ কিন্তু ম্যাগনেসিয়ামৰ সন্মুখতে একো নাই ম্যাগনেসিয়ামৰ তলতে একো নাই মানে কি মনে 1 আছে বাট এইবাৰ অক্সিজেনৰ তলত কি আছে 2 আছে আৰু লগতে চাব লাগিব যে অক্সিজেনৰ সন্মুখত কি আছে মনে 1 আছে তেতিয়াহলে তলটো আৰু সন্মুখটো সদায় পূৰণ কৰিবা মাল্টিপ্লাই কৰিবা তাৰ পিছতে তোমালোকে ক'ব পাৰিবা যে হয় অক্সিজেন কিমানটা আছে তেতিয়াহলে কেইটা আছে 2 1 * 2 তেতিয়াহলে অক্সিজেন কেইটা আছে দুটা আছে বাট ম্যাগনেসিয়ামৰ ইয়াতে মনে 1 আছে তলটো মনে 1 আছে তেতিয়াহলে 1 আৰু 1 পূৰণ কৰিলে মাল্টিপ্লাই কৰিলে কি হয় 1 হয় দেয়াৰফৰ ম্যাগনেসিয়াম আছে এটা আৰু অক্সিজেন আছে দুটা বাট ইয়াতে কি আছে একে ধৰণৰ ক্যালকুলেশন ইয়াতে ম্যাগনেসিয়ামৰ মনে 1 আছে অক্সিজেনৰ মনে 1 আছে 2 আৰু 1 মাল্টিপ্লাই কৰিলে 2 আৰু 1 মাল্টিপ্লাই কৰিলে 2 আমি আৰু এটা एग्जांपल লম যেনেকৈ তোমালোকে গম পালা যে ফেৰাছ সালফেট 2FeSO4 ইয়াতে তোমালোকে এতিয়া প্ৰশ্ন কৰিব পাৰা যে স্যাৰ ইয়াত আইৰন কিমানটা আছে সালফাৰ কিমানটা আছে আৰু অক্সিজেন কিমানটা আছে কাৰণ তোমালোকে দেখা পাই আছে ইয়াতে তিনটা এলিমেন্ট আছে তিনিটা মৌল আছে তেতিয়াহলে আমি সকলোৱে গম পাই আছো যে এটা আইৰন কেইটা আছে দুটা আছে সালফাৰ কেইটা আছে দুটা আছে বাট অক্সিজেন কেইটা আছে অক্সিজেন কেইটা আছে সেই কথাটো কোৱাৰ আগতে তোমালোকে এটা বস্তু দেখিব লাগিব যে অক্সিজেনৰ একেবাৰে সন্মুখত কি আছে আৰু অক্সিজেনৰ তলত কি আছে এই দুটা মাল্টিপ্লাই কৰিলে যিমান হ'ব অক্সিজেনৰ সংখ্যা বা নাম্বাৰ সিমানটা হ'ব তেতিয়াহলে আমি কি কম আইৰন দুটা সালফাৰ দুটা আৰু অক্সিজেন কেইটা আছে 8টা 2 4 গুণ 8 2 4 * 8 আমি আৰু এটা एग्जांपल লম সোডিয়াম সালফেটৰ Na2SO4 ইয়াতে আমি প্ৰথমে দেখিব লাগিব কিমানটা এলিমেন্ট আছে কিমানটা মৌল আছে সোডিয়াম আছে সালফাৰ আছে অক্সিজেন আছে তিনিটা আছে এতিয়া সোডিয়াম কেইটা আছে মই তোমালোকক বাৰ কৈছো একেবাৰে সন্মুখত চাবা সন্মুখত কি আছে একো নাই মানে কি আছে 1 আছে তেতিয়াহলে 2 ৰ লগত 1 মাল্টিপ্লাই কৰিলে 2 তেতিয়াহলে সোডিয়াম কেইটা আছে ইয়াতে দুটা আছে সালফাৰ কেইটা আছে ভালদৰে চোৱা একেবাৰে সন্মুখত কি আছে 1 আছে আর সালফার তলত মনে কি আছে 1 আছে এই 1 টো মাল্টিপ্লাই কৰিলে কি হয় 1 তেতিয়াহলে সালফার ইয়াতে কেইটা আছে এটা আছে আকৌ একেদৰে ইয়াতে অক্সিজেন কেইটা আছে একেবাৰে সন্মুখত 1 আছে আৰু অক্সিজেনৰ লগত তলত কি আছে 4 আছে তেতিয়াহলে 4 আৰু 1 মাল্টিপ্লাই কৰিলে 4 তেতিয়াহলে অক্সিজেন কিমানটা আছে 4টা আছে একেদৰে আমি আৰু এটা एग्जांपल লম lead chloride PbCl2 তেতিয়াহলে ইয়াত কেইটা এলিমেন্ট আছে কেইটা মৌল আছে দুটা এটা আছে Pb মানে lead আৰু Cl মানে ক্লোৰিন তেতিয়াহলে lead কেইটা আছে ইয়াতে leadৰ তলত মনে কি আছে একো নাই মানে 1 আছে আৰু ইয়াৰ সন্মুখত কি আছে একেবাৰে 1 আছে 1 আৰু 1 মাল্টিপ্লাই কৰিলে কি হয় পূৰণ কৰিলে 1 হয় গতিকে lead কেইটা আছে ইয়াতে এটাই আছে আকৌ ক্লোৰিন কেইটা আছে আগতে কোৱাৰ প্ৰয়োজন নাই একেবাৰে সন্মুখত চাবা যে মনে কি আছে ইয়াতে 1 আছে আৰু ক্লোৰিনৰ তলত কি আছে 2 আছে 1 আৰু 2 মাল্টিপ্লাই কৰিলে কি হ'ব 2 therefore ক্লোৰিনৰ নাম্বাৰ কিমান হ'ব 2 is that clear এতিয়া তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হল না এই বিষয়
এতিয়াহে আমি ৰাসায়নিক সমীকৰণটো সন্তুলিত কৰিম, অৰ্থাৎ কেমিকেল ইকুৱেশ্যনটো বেলেন্স কৰা শিকিম। আমি এটা এক্সাম্পল লৈছোঁ, এইটো কিতাপৰ এক্সাম্পল চোৱা। আইৰণ আৰু H2O ৰিয়েক্ট কৰিছে আৰু কি প্ৰস্তুত কৰিছে? ফেৰিক অক্সাইড আৰু হাইড্ৰজেন গেছ। এতিয়া আমি ইয়াক বেলেন্স কেনেকৈ কৰিম? বেলেন্স কৰাৰ আগতে তোমালোকে জানিব লাগিব যে ইয়াতে যিমান কেইটা এলিমেণ্ট আছে, মৌল আছে, ইহঁতৰ সংখ্যা কিমান। এইটো হৈছে ৰাইট হেণ্ড ছাইড, এইটো হৈছে লেফ্ট হেণ্ড ছাইড। এতিয়া মই তোমালোকক একটা সহজ এক্সাম্পল দেখালোঁ। এইটো কি? আইৰণ। আইৰণৰ তলত মনে মনে কি আছে? 1 আছে, ইয়াৰ সন্মুখতো 1 আছে। তেতিয়াহ'লে 1 আৰু 1 মাল্টিপ্লাই কৰিলে কি হয়? 1। তেতিয়াহ'লে আইৰণ বাও ছাইডত কেইটা আছে? লেফ্ট হেণ্ড ছাইডত এটা আছে। বাট ৰাইট হেণ্ড ছাইডত আইৰণ কেইটা আছে? 3টা আছে, কাৰণ 3 আৰু এটা মনে মনে 1 আছে। 3 1 = 3। তেতিয়াহ'লে বেলেন্স হৈছে জানো? বেলেন্স হোৱা নাই। একেদৰে তোমালোকে চোৱা, ৰাইট হেণ্ড ছাইডত অক্সিজেন কেইটা আছে? 4 আৰু সন্মুখত কেইছুমান আছে? 4 আৰু 1 মাল্টিপ্লাই কৰিলে 4 হয়। বাট লেফ্ট হেণ্ড ছাইডত অক্সিজেন কেইটা আছে? মাত্ৰ এটা আছে। এইফালে 1, অক্সিজেনৰ তলত মনে মনে 1 আৰু সন্মুখত 1। 1 আৰু 1 মাল্টিপ্লাই কৰিলে 1। তেতিয়াহ'লে তোমালোকে ভালদৰে দেখিছা এই কেমিকেল ইকুৱেশ্যনটোত, এই ৰাসায়নিক সমীকৰণটোত বেলেন্স হোৱা নাই, সন্তুলিত হোৱা নাই। আমি কেনেকৈ সন্তুলন কৰিম চোৱা। সন্তুলন কৰাৰ, বেলেন্স কৰাৰ যিটো ফাৰ্ষ্ট প্ৰচেছ, সেইটো হৈছে ৰাইট হেণ্ড ছাইডে হওক নাইবা লেফ্ট হেণ্ড ছাইডেই হওক, আটাইতকৈ বেছি কোনটো কম্পাউণ্ড আছে, ডাঙৰ কম্পাউণ্ড আছে, কোনটো ডাঙৰ মৌল আছে, যৌগ আছে, য'ত পৰমাণুৰ সংখ্যাটো বেছি, এটমৰ সংখ্যাটো বেছি। চোৱা, এই কেইটাৰ ভিতৰত স্পষ্টভাৱে দেখা গৈ আছে যে এইটো হৈছে আটাইতকৈ ডাঙৰ যৌগ, ডাঙৰ কম্পাউণ্ড, য'ত পৰমাণুৰ সংখ্যা আটাইতকৈ বেছি। তেতিয়াহ'লে আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। মনত থাকিবনে সদায়? এতিয়া আমি ষ্টাৰ্ট কৰিম। ইয়াতে অক্সিজেন কেইটা আছে? 4টা আছে। গতিকে লেফ্ট হেণ্ড ছাইডত আমি ইয়াতে 4টা অক্সিজেন বনাব লাগিব। তেতিয়াহ'লে আমি এটা কাম কি কৰিম? অক্সিজেনৰ সন্মুখত জাষ্ট এটা 4 বহাই দিলে আমাৰ কাম হৈ গ'ল। এতিয়া বেলেন্স হৈ গ'ল। 4 1 = 4, তাৰমানে অক্সিজেন 4টা। আৰু ইফালে অক্সিজেনৰ সন্মুখত কি আছে? 4। 4 আৰু 1 পূৰণ কৰিলে 4। আমাৰ অক্সিজেন এটমটো বা পৰমাণুটো বেলেন্স হৈ গ'ল। এতিয়া আমি চাম যে অক্সিজেনক বেলেন্স কৰিবলৈ গৈ চোৱা, হাইড্ৰজেনৰ বেলেন্স নোহোৱা হৈ গ'ল। কাৰণ ইয়াতে হাইড্ৰজেন এতিয়া কিমানটা হৈ গ'ল? 2 আৰু 4 মাল্টিপ্লাই কৰিলে 8। হাইড্ৰজেন কেইটা হ'ল? ইয়াতে 8টা হৈ গ'ল। বাট ইয়াতে হাইড্ৰজেন কেইটা আছে? 2টা আছে। গতিকে এইফালে 8 আৰু এইফালে 8 বনোৱাৰ কাৰণে আমি কি কৰিম? এতিয়া এইফালে 8 বনোৱাৰ কাৰণে আমি সকলোৱে জানো যে 2ৰ লগত যদি 4 মাল্টিপ্লাই কৰা হয় তেতিয়াহ'লে হ'ব 8 8। এতিয়া চোৱা, হাইড্ৰজেন বেলেন্স হৈ গ'ল আৰু অক্সিজেনো বেলেন্স হৈ গ'ল। এতিয়া তোমালোকে চোৱাচোন আৰু কিবা বেলেন্স কৰিবলগীয়া আছে নেকি? হাইড্ৰজেন অক্সিজেন বেলেন্স হৈ গ'ল, বাট আইৰণটো এতিয়ালৈকে বেলেন্স হোৱা নাই। কাৰণ ইয়াতে আইৰণ কেইটা আছে? 3টা। 3 1 = 3। বাট ইয়াতে আইৰণ কেইটা আছে? মাত্ৰ এটা। তেতিয়াহ'লে এইটো বাওঁফালৰ লেফ্ট হেণ্ড ছাইডৰ আইৰণটো বেলেন্স কৰাৰ কাৰণে আমি কি কৰিম? ইয়াতে 3 এটা লগাই দিম। এতিয়া তোমালোকে চোৱা, কমপ্লিট কেমিকেল ইকুৱেশ্যনটো বেলেন্স হৈ গ'ল। আইৰণ 3টা, আইৰণ 3টা, অক্সিজেন 4টা, অক্সিজেন 4টা, হাইড্ৰজেন 8টা, হাইড্ৰজেন 8টা। ইয়াৰ বাহিৰে আৰু বেলেগ কোনো এলিমেণ্ট বা মৌল নাই। আমি তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে, আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে আমি আৰু এটা এক্সাম্পল ল'ম। এইবাৰ আমি আৰু এটা সহজ এক্সাম্পল লৈছোঁ, তোমালোকে ভয় কৰাৰ প্ৰয়োজন নাই। মিথেন আৰু অক্সিজেন ৰিয়েকশ্যন কৰিছে, কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ প্ৰডিউচ কৰিছে। ইয়াক আমি কেনেকৈ বেলেন্স কৰিম চোৱা। তোমালোকে সদায় নিয়মটো মনত ৰাখিবা, লেফ্ট হেণ্ড ছাইড হওক বা ৰাইট হেণ্ড ছাইড হওক, আটাইতকৈ বেছি পৰমাণু থকা মৌল, আটাইতকৈ বেছি এটম থকা যিটো এলিমেণ্ট আছে সেইটো চাব। ক'ত আছে? আমি কেনেকৈ হিচাপ কৰিম চোৱা। 4 আৰু 1 5, ইয়াতে 2টা, 2 আৰু 1 3, 2 আৰু 1 3। তেতিয়াহ'লে আটাইতকৈ বেছি পৰমাণু থকা মৌল কোনটো? মিথেন। আমি ইয়াৰ পৰা বেলেন্স কৰা ষ্টাৰ্ট কৰিম। তেতিয়াহ'লে চোৱা, ইয়াতে কাৰ্বন কেইটা আছে? এটা আছে। ইয়াতে 1, ইয়াতে 1, 1 1 = 1, মানে কাৰ্বন এটা লেফ্ট হেণ্ড ছাইডত। ৰাইট হেণ্ড ছাইডত কাৰ্বন কেইটা? এটা। কাৰ্বনৰ ইয়াতে 1 আছে, ইয়াতে 1 আছে, 1 1 = 1। তেতিয়াহ'লে প্ৰয়োজন নাই। এইবাৰ আমি বেলেন্স কৰিম হাইড্ৰজেনক। ইয়াতে হাইড্ৰজেন কেইটা আছে? 4টা। কিন্তু ইয়াতে মাল্টিপ্লাই কৰিবলৈ কিন্তু নাপাহৰিবা। 4 আৰু ইয়াতে আগত কি আছে? মনে মনে একো নাই, মানে 1 আছে। 4 1 = 4। তেতিয়াহ'লে হাইড্ৰজেন কেইটা আছে? লেফ্ট হেণ্ড ছাইডত 4টা আছে। কিন্তু এইফালে চোৱা, হাইড্ৰজেন মাত্ৰ 2টা আছে, কাৰণ 2 1 = 2।
তেতিয়াহ'লে আমি বেলেঞ্চ কেনেকৈ কৰিম যদি ইয়াতে 4টা আছে ইয়াতে 4টা কৰিবলৈ আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব তেতিয়াহ'লে আমি ইয়াত কি দিম 2 ৰে মাল্টিপ্লাই কৰি দিম এতিয়া তোমালোকে চোৱা 2 2 যা 4 হাইড্ৰোজেন এফালে 4টা এফালে 4টা তেতিয়াহ'লে কাৰ্বন আৰু হাইড্ৰোজেন আমাৰ আৰু ব্যালেন্স কৰাৰ বা সন্তুলিত কৰাৰ প্ৰয়োজন নাই এবাৰ আমি বাকি চাম অক্সিজেন ৰৈ গৈছে নহয় অক্সিজেনটো ইয়াতে অক্সিজেন কেইটা আছে দুটা